বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয় অসমৰ কেইটামান পেচেণ্ট দুজনকে কেইটামান পেচেণ্টক গীত গাবলৈ সুবিধা দিছিলে আৰু কেইটামান পেচেণ্টক মই গীত লিখিছিলোঁ আপোনালোকে জানে আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকেকোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি এই ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানলৈ দেখিছোঁ হাজাৰ হাজাৰ ৰাইজে উপস্থিত হৈছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত উপস্থিত হ'ব পাৰোঁ গাবলে হদা ভারতরে পূর্ব দিক সোণালী গৌরবে শিরময় আপোনালোকৰ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক গাইজ জয়